যোৱা 3 দিন ধৰি মুখলধাৰ বৰষুণৰ ফলত আপে খেতিৰ টিমুং নদীৰ বাঢ়নী পানীয়ে ভয়ানক বানৰ সৃষ্টি কৰে, যাৰ ফলত 30ৰো অধিক ঘৰ পানীত ডুব যায় আৰু লগতে বহু সা-সম্পত্তি ক্ষতি হয়। বৰ্তমান জানিব পৰা মতে ক্ষতিগ্ৰস্ত লোকসকলে সা-সম্পত্তি হেৰুৱাই ওখ ঠাইত আশ্ৰয় লৈছে। কিন্তু তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সা-সুবিধা পোৱা নাই বুলি জানিব পৰা গৈছে। আপোনাৰ নামটো? কল্পনা শইকীয়া। তো পানী কেইদিনৰ পৰা আপোনালোকক সমস্যাত পেলাই আছে? পানী মানে এতিয়া অলপ দিনৰ আগত হৈ গৈছিলে, আজি আকৌ এতিয়া বৰষুণ দিছে, এতিয়া 4 দিনে হ'ল। আপোনালোকৰ ওচৰৰ নৈখনৰ নামটো? টিমন নৈ। তো বাৰী ঘৰ হাঁহ কুকুৰা তেনেধৰণৰ কিবা ক্ষতি আপোনালোকৰ? ধৰি লওক ঘৰৰ ভিতৰত পানী সোমাইছে বা অন্য কিবা গৰু ছাগলী নষ্ট হৈছে? তো আপোনালোকে কেতিয়াবা আলিবাটত তম্বু তৰিব লগা হয় নেকি? আৰু ইয়াৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য আপোনালোকৰ পাইছেনে? সাহায্য মানে কি আৰু এইবিলাক এই ল'ৰাবিলাক আহে, এইবিলাক ছাত্ৰ সন্থা ধৰক কিবা কিবি সংগঠনৰ ল'ৰাবোৰ আহি পানী চানী দিয়ে আৰু এতিয়া হেৰি নহয়, এতিয়া মানে পুৰা পানী চানী উঠি যায়, পানী বেছি হ'লেহে আহে, এতিয়া মানে নাহে। গোটেই আমি ওলাই আহিব লাগিব মানে, তেতিয়াহে সাহায্য আহে। এতিয়া সাহায্য বুলি ক'লে কেনেধৰণৰ পাইছে? ধৰি লওক চাউল পাত বা পানী, খোৱা পানীৰ ব্যৱস্থা? পানী দুবটল দিলে ধৰি লোৱা, তাৰপাছতে খিচিৰি কেইটামান আনি পেলাই দিলেহি ল'ৰা ছোৱালীবোৰক, চবেতো নাখায়। তাৰপিছতে চাউল 2 কেজি 1 কেজি দিয়ে আৰু। টোটেল কিমান ঘৰ মানুহ আছে আপোনালোকৰ ইয়াত? আমাৰ ইয়াত 15-20 ঘৰ হ'ব। আৰু ওচৰতে চুমনিখন দেখিছোঁ, চুমুং পোহাৰ মুগাৰ ক্ষেত্ৰত কি অসুবিধা কেনে হৈছে? নষ্ট হৈছে নেকি আপোনালোকৰ? গছত মুগা থাকে, মুগাখিনি যায়গৈ আৰু। মুগাখিনি যায়গৈ? মুগা বহুত নষ্ট হ'ল। আগৰটো পানী তেতিয়া মুগা বহুত নষ্ট হ'ল। তেওঁলোকে এৰি থৈ গুচি গ'লগৈ আৰু, উপায় নাই ন। ক'ৰ পৰা আহিছিল? এইবিলাক দিচাং পানী চাইডৰ পৰা আহিছে, আমাৰ লুখুৰাখনৰ পৰাও আহিছিলে, বেতবাৰী চাইডৰ পৰাও আহি আছিলে। এই ক্ষেত্ৰত ব্লকৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা, বৰ্তমান চৰকাৰৰ ফালৰ পৰা আপোনালোকক মুগা ক্ষতি হোৱাৰ পাছত কিবা সাহায্য প্ৰদান কৰিছেনে? সেইটো নিদিয়ে। উদয় কুমাৰ, প্ৰাইম কাৰ্বি।